बे समाव दंफैयो उदालगुरि जिल्लानि सिङाव थानाय नैबे सा ओनसोलाव फैयोब्ला हरसिंगानिफ्राय सा फैनानै बे एसएसबि केम्प बनग्रुं होनना बुङो बे बनग्रुं जास्ट एटेच टु बरमक्लि बेयावहाय जों नुनो मोन्दों 2020-21 नि जिखिनि RIDF नि आन्दाराव जिखिनि बेयाव सेंसन जादोंमोन नैबे गामि गामि पाइपलाइन दैनि सुबिदा खालामना होदोंमोन दा दिनै बे साक्सेसफुलि जाबाय आरो दिनै बेजों लोगोसे बेखौ अपेनिं खालामगोन जोंनि मानगोनां डक्टर हिमन्त बिश्व शर्माया दिनै फैगासिनो दं बेयाव आरो जों बिदिनो गोबां लोब लोब नुनो मोन्दों बिदिनो गोबां हान्जाफ्रा बेयाव फैनानै बेयाव बाहागो लाफैदों आं बे समाव खावलायो केमेराखौ देखायनो थाखाय प्रशासনৰ উদ্যোগত বৰলা পানী যোগান আঁচনিৰ শুভ উদ্বোধন হ'ল এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ভূটানৰ পৰা নামি অহা নোনা নদীৰ পৰা আমি পোনে পোনে মাধ্যাকৰ্ষণ শক্তিৰ সহায়ত ইয়ালৈ পানী লৈ আহিম আৰু ইয়াৰ পৰা কেইবাটাও পানী যোগান আঁচনিলৈ ট্ৰিট ৱাটাৰ অৰ্থাৎ শোধিত পানী যোগান ধৰিব পৰা হ'ব 2700 পৰিয়াল উপকৃত হ'ব আৰু মই ভাবোঁ যে ই এটা আমাৰ অন্যতম সফল আঁচনিত পৰিগণিত হ'ব উদালগুৰিত ছাৰ আজি 7টাকৈ বিস্তৃত কাৰ্যসূচী হাতত লৈছে তাৰ লগতে আজি দিয়লি কেবিনেট বৈঠক আছে উদালগুৰিত এটা দীঘলীয়া কেবিনেট বৈঠকৰ পিছত মই সাংবাদিকসকলৰ কথা পাতিম ধন্যবাদ এতিয়া UDF লগত নাৰাখা বুলি কৈ আছে ভূপেন বৰা ডাঙৰীয়াই দিল্লীত গৈ সোনিয়া গান্ধী বা ৰাহুল গান্ধী বা খৰ্গে ডাঙৰীয়াক তেওঁলোকৰ মুখৰ পৰা যদি কোৱাব পাৰে যে আমাক UDF দল ভৱিষ্যতৰ কোনো নিৰ্বাচনত আমাক লগত নাথাকে তেতিয়া মানিম ভূপেন বৰা কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি কিন্তু তেওঁ কৰিব নোৱাৰে কাৰণ UDF আৰু কংগ্ৰেছৰ মিত্ৰতা ৰাষ্ট্ৰীয় স্তৰত আছে কেতিয়াবা গোপনভাৱে কেতিয়াবা মুকলিমূৰীয়াকৈ যোৱা 19 চনৰ ইলেকশ্যনতে আমি দেখিছোঁ মঙলদৈ এই সমষ্টিতে দেখিছোঁ কংগ্ৰেছ আৰু UDF একেলগে তেওঁলোকে ইলেকশ্যন খেলিছে UDF প্ৰাৰ্থী নিদিলে কংগ্ৰেছ দলে প্ৰাৰ্থী দিলে গতিকে তাৰপিছতো কংগ্ৰেছ দল কিন্তু শোচনীয়ভাৱে পৰাজিত কংগ্ৰেছে অভিযোগ দিয়ে যে ADFৰ সৈতে বিজেপিৰ ভাল কিন্তু এতিয়া ৰাহুল গান্ধীৰ পদ খাৰিজৰ পিছতেই ADFে কিন্তু ফেভাৰত গৈছে সংবাদমেলো অনুষ্ঠিত কৰিছে ৰাহুল গান্ধীৰ ফেভাৰত কথাটো কি হৈ আছে ইমান কনফিউজন জনতাৰ মাজত মই কৈছোঁ যে বাহিৰে দেখি কেতেৰা মাৰিবা ভিতৰে নেৰিবা বেথা কংগ্ৰেছ UDFৰ এই একেই কথা বাহিৰত ইটো সিটোৱে দলক গালি পাৰে কিন্তু ভিতৰত তেওঁলোকৰ একেবাৰে মিত্ৰতা মানে বাহিৰত পুষ্টি ভিতৰত দোস্তি এই যিটো তেওঁলোকৰ মানে বহুত দিনৰ পৰা চলি আছে তেওঁলোকৰ গতিকে দোস্তি আৰু পুষ্টিৰ খেল জনতাই দেখি বুজি পোৱা হৈ গ'ল যে এই দুটা দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কাৰণ বদৰুদ্দিন আজমল চাহাবেও জানে যে কি হ'বলৈ গৈ আছে ইলেকশ্যনত কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই জানে কি হ'বলৈ গৈ আছে ইলেকশ্যনত গতিকে কংগ্ৰেছ UDFৰ শীৰ্ষ নেতৃত্বই জানে একেই ভোট বেংকত যদি ইটোৱে সিটোক আঘাত কৰে তেওঁলোকে ক্ষতি দুইটা দলৰে হ'ব গতিকে তেওঁলোকে একেলগে সমান্তৰালভাৱে তেওঁলোকে মানে গোপনভাৱেই হওক মুকলিভাৱেই হওক তেওঁলোকে এই একে ৰাজনীতিত সিদ্ধহস্ত আজি অৰবিন্দ কেজৰিৱাল আহি আছে বিজেপিক প্ৰভাৱ পেলাব নেকি কোনো প্ৰকাৰে আজি অৰবিন্দ কেজৰিৱাল অহাৰ পিছত চাওঁচোন দেখা যাওক অৰবিন্দ কেজৰিৱালেতো 3খন ৰাজ্য নিৰ্বাচন হ'ল গতি তেওঁৰ চেহেৰাই দেখা নাপালোঁ হয়নে নহয় গুজৰাটৰ নিৰ্বাচনত 181খন আসনৰ ভিতৰত 169 আসনত তেওঁলোকে আমানতৰ ধন বাজেয়াপ্ত হৈছে তাৰপিছত হিমাচল প্ৰদেশৰ আটাইকেইখন চিটত তেওঁলোকৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে গতিকে আপৰ ভাৰতবৰ্ষৰ আমাৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলত কোনো প্ৰাসংগিকতাই নাই গতিকে আপৰ দুৰ্নীতিগ্ৰস্ত যিটো আটাইতকৈ মই আপোনালোকে সকলোৱে গম পায় যে ইমান কম সময়ৰ ভিতৰত বেছি দিন মানে বয়স হোৱা নাই আপৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দলটো যদি ভাৰতবৰ্ষৰ এই ইতিহাসত আমি দেখিবলৈ পাইছোঁ এইটো আপ দল কাৰণ তেওঁৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়া জেলত তেওঁৰ আগৰ কেইবাগৰাকী সতীৰ্থ কেবিনেট মন্ত্ৰী জেলত কিন্তু গুৰুকেই যেতিয়া মানে নামানে গুৰু গোহাঁই নামানা বুলি যাক কোৱা হয় কিন্তু গুৰু গোহাঁই নামানা লোক হ'ল কেজৰিৱালো জেলত যাবলগীয়া হ'ব পাৰে নেকি চাই লওঁ যদি ভুল কৰে যদি ৰাইজৰ ধন আত্মসাৎ কৰে ভাৰতীয় সংবিধানক যদি বিভিন্ন বিষয়ত যদি অৱমাননা কৰে তেতিয়াও জেলত যাব লাগিব